পৰুৱা যাক ইংৰাজী এণ্ট বুলি কোৱা হয় কেৰেলুৱা যাক ইংৰাজীত মিলিপেণ্ট বুলি কোৱা হয় পইতাচোৰা যাক ইংৰাজীত কক্ৰোচ বুলি কোৱা হয় মাখি যাক ইংৰাজীত ফ্লাই বুলি কোৱা হয় উকনি যাক ইংৰাজীত লাউজ বুলি কোৱা হয় বৃশ্চিক যাক ইংৰাজীত স্কৰ্পিয়ন বুলি কোৱা হয় বগা যাক ইংৰাজীত লেফ হপাৰ বুলি কোৱা হয় জিয়া যাক ইংৰাজীত ড্ৰেগন ফ্লাই বুলি কোৱা হয় বৰল যাক ইংৰাজীত ৱাৰ্মছ বুলি কোৱা হয় কেঁচু যাক ইংৰাজীত আৰ্থ উৰণ বুলি কোৱা হয় মহ যাক ইংৰাজীত মস্কুইটো বুলি কোৱা হয় উই পৰুৱা যাক ইংৰাজীত টাৰ্মাইট বুলি কোৱা হয় গোবৰুৱা যাক ইংৰাজীত স্কেৰেট ৱাটছ বুলি কোৱা হয় পখিলা যাক ইংৰাজীত বাটাৰফ্লাই বুলি কোৱা হয় ঢেঁকীপোক যাক ইংৰাজীত মেণ্টিছ বুলি কোৱা হয় পলু যাক ইংৰাজীত কাটাৰফ্লাই বুলি কোৱা হয় কুমতি যাক ইংৰাজীত মল ক্ৰিকেট বুলি কোৱা হয় ফৰিং যাক ইংৰাজীত গেৰেগন ফ্ৰাই বুলি কোৱা হয় সোণপোক যাক ইংৰাজীত লেডিবাজ বুলি কোৱা হয় শামুক যাক ইংৰাজীত চিনেল বুলি কোৱা হয় ধন্যবাদ সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো